নমস্কাৰ। কবিতাৰ শিৰোনাম পাহৰণিৰ গাড়ীৰ চেপাত বিষ্ণুৰাভা মৰিল। কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। পাহৰণিৰ গাড়ীৰ চেপাত ৰাস্তা পাৰ হওঁতে বিষ্ণুৰাভা মৰিল। যিদৰে এদিন ফ্ৰান্সৰ ৰাস্তাত গাড়ীৰ খুন্দাত মৰিল এলবেয়াৰ কামু। ২০ জুনত ১২ ঘণ্টা আয়ুস লৈ আহে তেওঁ। কিছু ধূপ কিছু ফুল বিক্ৰী হয় সেইদিনা অৰঙে দৰঙে। সন্ধ্যা এজাক জোনাকীয়ে ঘেৰি থাকে তেওঁৰ ছবিখন। সিহঁতৰো আয়ুস ১২ ঘণ্টা। সেইদিনা ভাষণবোৰ শুনিলে এনে লাগে আকাশখনক কোনোবাই গংগা জলেৰে ধুৱাইছে। ইউকেলিপ্টাছ গছবোৰত লিখি দিয়া হৈছে ৰৌদ্ৰমুগ্ধ জীৱনৰ গান। বিষ্ণুৰাভাতো তেনেকুৱাই। য'তেই মৰুভূমিখন ততেই ফুলৰ আগমন। জন্মভূমিৰ চৰণধ্বনি তেওঁৰেই কাণত প্ৰথম পৰিছিল। তেওঁৱেই প্ৰথম পলাশ বনত ৰক্তৰঙা মশাল জ্বলাইছিল। নীল ৰুমালেৰে কপালৰ পৰা তেওঁৱেইতো প্ৰথম শ্ৰমিকৰ ঘাম মচি দিছিল। তেওঁৱেইতো প্ৰথমে ঘৰে ঘৰে চৰাই গান ফিৰাই আনিছিল। অথচ তেওঁৰেই হৃদয় আলোকিত ঝংকাৰ, প্ৰেমৰ পুলকিত উন্মেষ, কাৰুকাৰ্যৰে ভৰা তাণ্ডৱ নৃত্যৰ পদধ্বনি, চিয়াহীৰ বৰণ সলাই সলাই লিখা মুক্তিৰ গান। আজি পাহৰণিৰ পুঞ্জ পুঞ্জ এন্ধাৰৰ গৰ্ভত ২০ জুনৰ পিছত ফুলবোৰ মৰহি যাব, জোনাকীবোৰ গুচি যাব। ফটোখন সাহিত্য সভাই প্ৰকাণ্ড পেৰাটোত ভৰাই থ'ব। তাৰ পিছত পাহৰণিৰ গাড়ীৰ চেপাত ৰাস্তা পাৰ হওঁতে বিষ্ণুৰাভা মৰিব। ধন্যবাদ।